নমস্কাৰ মা কোইলবাট এণ্ড ডাক ফাৰ্মৰ তৰফৰ পৰা মই জামাল উদ্দিন আটাইলৈ স্বাগতম জনাইছোঁ। আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। সেয়া হৈছে যে আমি বহুতেই হাঁহ কুকুৰা বতা চৰাই আদি পালন কৰিবলৈ লৈছোঁ আৰু সিহঁতৰ পৰা আমি কণী উৎপাদন কৰিছোঁ, কিছুমানে মাংস উৎপাদন কৰিছোঁ। আজি আমি কথা পাতিম যে আমাৰ হাঁহ কুকুৰা বতা চৰাই আদিয়ে নিৰ্দিষ্ট সময় পাৰ হোৱাৰ পিছতো কিয় কণী দিয়া নাই, ইয়াৰ মূল কাৰণসমূহ কি কি ইত্যাদি বিষয়বোৰ আপোনালোকৰ আগত আজি আমি বিতংকৈ আলোচনা কৰিম। তেন্তে আহক আমি মূল বিষয়লৈ আগবাঢ়ো। বন্ধুসকল, ইতিমধ্যে আমি বহুতেই ফাৰ্ম আৰম্ভ কৰিছোঁ, কিন্তু তাৰ কিছু সংখ্যক ব্যক্তিয়েহে সঠিক ৰিজাল্ট পাইছে আৰু কিছু সংখ্যক ব্যক্তিয়ে সঠিক ৰিজাল্ট অৰ্থাৎ ছাকচেছ হ'ব পৰা নাই। বিশেষকৈ আমি আজি কথা পাতিম যে কণী উৎপাদনৰ ক্ষেত্ৰত, যে কণী কমকৈ উৎপাদন হয় বা নিৰ্দিষ্ট বয়স পাৰ হোৱাৰ পিছতো কণী নিদিয়াৰ আমি কেইবাটাও কাৰণ বিচাৰি বাহিৰ কৰিছোঁ। তাৰে প্ৰথম কাৰণটো হৈছে অৰিজিনেল ব্ৰিড, দ্বিতীয়টো কাৰণ হৈছে পৰ্যাপ্ত পৰিমাণে খাদ্যৰ যোগান, তৃতীয়টো কাৰণ হৈছে ভিটামিন ও কেলছিয়াম, চতুৰ্থ কাৰণটো হৈছে পোহৰৰ ব্যৱস্থা, 5 নম্বৰ কাৰণটো হৈছে ইনব্ৰিডিং ছিষ্টেম। বন্ধুসকল, এইকেইটা পইণ্ট আমি বিচাৰি বাহিৰ কৰিছোঁ আৰু এইকেইটা পইণ্টৰ ওপৰত আমি বিতংকৈ আলোচনা কৰিম। যে প্ৰথম পইণ্টটো হৈছে অৰিজিনেল ব্ৰিড। আমি বতা চৰাই পালন কৰি আছোঁ, আমি হাঁহ পালন কৰি আছোঁ, আমি কুকুৰা পালন কৰি আছোঁ। আমি যিটোই পালন কৰিম সেই ব্ৰিডটো অৰিজিনেল হয় নে নহয়। যদি অৰিজিনেল নহয় তেতিয়াহ'লে আমি কোনোদিনেই আশা অনুৰূপ ফল লাভ কৰিব নোৱাৰিম। প্ৰথম কথাটো হৈছে আমি অনা প্ৰজাতিটো যদি অৰিজিনেল নহয় তেন্তে আমি আশা অনুৰূপ ফল লাভ কৰিব নোৱাৰিম। ব্ৰিডটো 100% অৰিজিনেল হ'ব লাগিব। দ্বিতীয়টো পইণ্ট হৈছে খাদ্যৰ যোগান। হাঁহ হওক, বতা চৰাই হওক, লোকেল মুৰ্গী হওক বা আন প্ৰজাতিৰ কুকুৰাই হওক, আমি নিৰ্দিষ্ট বয়সত নিৰ্দিষ্ট খাদ্য দিব লাগিব। আমি ব্যৱহাৰ কৰা খাদ্যৰ ভিতৰত 4টা ষ্টেপ পাওঁ। তাৰে প্ৰথম হৈছে প্ৰি ষ্টাৰ্টাৰ, ষ্টাৰ্টাৰ, ফিনিচাৰ আৰু লেয়াৰ। এই চাৰিটাৰ বয়স অনুযায়ী তৈয়াৰ কৰা হৈছে। যে হাঁহৰ ক্ষেত্ৰত যদি কওঁ তেন্তে হ'ব জন্মৰ পৰা 15 দিন পৰ্যন্ত হ'ব প্ৰি ষ্টাৰ্টাৰ, 15 দিনৰ পৰা 35 দিনলৈ হ'ব ষ্টাৰ্টাৰ আৰু 35 দিনৰ পৰা 70 ডেজ বা 75 ডেজ হ'ব ফিনিচাৰ। তাৰপিছত লেয়াৰ ফিডছ দিলেহে আমি 4 মাহৰ কিছুদিন আগত বা কিছুদিন পিছতে আমি কণী পাবলৈ সক্ষম হ'ম। এতিয়া যদি লোকেল মুৰ্গী হয়, লোকেল মুৰ্গীৰ ক্ষেত্ৰত দেখা যায় কি যে জন্মৰ পৰা আমি 20 ডেজ 20 দিনলৈ আমি সিহঁতক প্ৰি ষ্টাৰ্টাৰ খাদ্য দিব লাগিব। 20 দিনৰ পৰা 40 দিনলৈ সিহঁতক ষ্টাৰ্টাৰ খাদ্য দিব লাগিব। 40 দিনৰ পৰা 90 ডেজ বা 85 ডেজলৈ 90 দিনৰ সিহঁতক ফিনিচাৰ খাদ্য দিব লাগিব আৰু 90 দিনৰ পিছত সিহঁতক আমি লেয়াৰ ফিডছ দিব লাগিব। এতিয়া যদি আমি বতা চৰাইৰ ক্ষেত্ৰত আহোঁ, বতা চৰাইৰ ক্ষেত্ৰত কি কৰিব লাগিব, জন্মৰ পৰা 20 দিন বয়সলৈ সিহঁতক আমি প্ৰি ষ্টাৰ্টাৰ খাদ্যটো খাবলৈ দিম। 20 দিনৰ পৰা 35 বা 40 দিনলৈ সিহঁতক আমি ষ্টাৰ্টাৰ খাদ্যটো খাবলৈ দিম। 35 বা 40 দিনৰ পিছত আমি সিহঁতক লেয়াৰ ফিডছ যিটো ফেজ 2 সেইটো আমি খাবলৈ দিম। যে এই ধৰণে যদি আমি এই 3টা প্ৰজাতিক খাদ্যটো দিওঁ, নিশ্চয় আমি আশা অনুৰূপ নিৰ্দিষ্ট সময়ত আমি সঠিক ৰিজাল্ট পাম। এই ক্ষেত্ৰত কথা আছে যে আমাৰ যিটো ব্ৰেণ্ড আমি খাদ্য ইউজ কৰোঁ, এই খাদ্যৰ ব্ৰেণ্ডটো উচ্চ মানৰ হ'ব লাগিব, যে আমি যিকোনো খাদ্য খোৱালেই আমি সঠিক ৰিজাল্ট নাপাম। তৃতীয়টো পইণ্ট হৈছে ভিটামিন আৰু কেলছিয়াম। জন্ম অৱস্থাৰ পৰাই কণী দিয়ালৈকে আৰু কণী পাৰাৰ শেষলৈকে যিমান দিনলৈ আমি ফাৰ্ম কৰিম, পৰ্যাপ্ত পৰিমাণে সিহঁতৰ মাজত ভিটামিনৰ যোগান ধৰিব লাগিব। তাৰ লগতে আমি প্ৰতি সপ্তাহত এবাৰকৈ আমি উচেমিন হওক বা আন কোনো হওক আমি এবাৰকৈ কেলছিয়াম ব্যৱহাৰ কৰিব লাগিব।
কণী দিয়াৰ আগতে আন এটা মেডিচিন ইউজ কৰিব লাগিব সেইটো হৈছে CRS সেইটো হৈছে মিনাৰেল মিক্সাৰ শৰীৰত যিখিনি লাগে সেইখিনি যদি খাদ্যৰ পৰা নাপায় তেনেহ'লে আমি CRS যেটো মিনাৰেল মিক্সাৰ হয় সেইটো ইউজ কৰিলে আমাৰ মূল কি হ'ব যিখিনি প্ৰয়োজন সেই প্ৰয়োজনখিনি পূৰ্ণ হ'ব আৰু লগে লগে হেতে কণী দিয়া ষ্টাৰ্ট কৰিব চতুৰ্থ পইণ্টটো হৈছে পোহৰৰ ব্যৱস্থা আমি ফাৰ্মত পোহৰৰ ব্যৱস্থা কৰিব লাগিব বটাই চৰাইৰ ক্ষেত্ৰত হলে আমি গোটেই ৰাতি পোহৰৰ ব্যৱস্থা কৰিব লাগিব আৰু দেশী মুৰ্গী হলে ৰাতি 10টা বা 12টাৰ পিছত লাইট বা পোহৰটো বন্ধ কৰি দিলেও হ'ব আৰু হাঁহৰ ক্ষেত্ৰত ঠিক একেই বটা চৰাইৰ ক্ষেত্ৰত পোহৰৰ ব্যৱস্থা কৰাটো অতিকে প্ৰয়োজন আমি এই সম্পৰ্কে এটা ভিডিও বনাই দিছো যে ফাৰ্মত পোহৰৰ ব্যৱস্থা কৰাটো মাষ্ট বি অতিকে আৱশ্যক বিশেষকৈ বটা চৰাইৰ ক্ষেত্ৰত যদি পোহৰৰ ব্যৱস্থা নকৰে নিৰ্দিষ্ট সময়ৰ আগত কোনো দিনেই কণী নাহিব আৰু আহিলেও কম পৰিমাণ আহিব কিয়নো হিহতে পোহৰৰ ওপৰত ভিত্তি কৰিয়েই কণী দিয়া ষ্টাৰ্ট কৰে পোহৰৰ ওপৰত ভিত্তি কৰি হিহতে খাদ্য গ্ৰহণ কৰে পোহৰৰ ওপৰত ভিত্তি কৰি হিহতৰ চলন ফ্ৰন গ্ৰোথ সকলো নিৰ্ভৰ কৰে গতিকে পোহৰ হৈছে আন এক মূল উপায় এতিয়া আমি লাষ্টৰ পইণ্টত আহিছো সেইটো হৈছে যে ইনব্ৰিডিং সিস্টেম নেক্সট এটা ভিডিওত আমি ইনব্ৰিডিং সিস্টেমনো কি আৰু ইয়াক কেনেকৈ আমি সমাধান কৰিব পাৰি ইয়াৰ বিষয়ে এটা ভিডিও আপলোড কৰিম তো বন্ধুসকল ইনব্ৰিডিং হৈছে যে যদি এটা ফাৰ্মৰ পৰাই যদি বাৰে বাৰে প্ৰডাকশন হয় সেই প্ৰডাকশনৰ পৰা যদি পোৱালি সংগ্ৰহ কৰা হয় সেই প্ৰডাকশনৰ পৰা যিখিনি পোৱালি হ'ব সেইখিনি যদি ইনব্ৰিডিং সিস্টেমটো যদি চেঞ্জ কৰা নহয় তেনেহলে তাৰ প্ৰডাকশন কম হয় তো এই বিষয়ে আমি আৰু বিতংকৈ আলোচনা কৰিম আমি নেক্সট এটা ভিডিও আপোনালোকৰ বাবে ইতিমধ্যে ৰেডি কৰিবলৈ গৈ আছো নকল এই পাঁচটা পয়েন্টৰ পিছতো আৰু কেইবাটাও মূল কথা আছে সেইটো হৈছে যে আপোনাৰ চৰাইবোৰ সঠিক পৰিমাণে ওজনটো বৃদ্ধি হৈছে নে নাই আপোনাৰ চৰাইবোৰ বা আপোনাৰ হাঁহ বা কুকুৰাবোৰ সুস্থ আছে নে নাই ইত্যাদি কথাৰ ওপৰতো নিৰ্ভৰ কৰিব গতিকে কণী উৎপাদন কৰাৰ ক্ষেত্ৰত প্ৰতিটো কথাৰ ওপৰতেই আমি গুৰুত্ব দিব লাগিব তেতিয়াহে আমি সঠিক ৰিজাল্ট পাম বন্ধুসকল আজি যিখিনি তথ্য আগবঢ়ালো ইয়াৰ মাজত কিবা যদি ত্ৰুটি হৈ আছে সেইখিনি আমাক আঙুলাই দিব নিশ্চয় আমি যথেষ্ট সুখী হ'ম আৰু যদি আপোনালোকৰ এই তথ্যখিনি উপকাৰত আহিছে বা ভাল বুলি বিবেচিত কৰিছে তেন্তে আমাৰ ভিডিওটো এটা লাইক কৰিব আৰু যিসকলে মোৰ চেনেলত নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তে বন্ধুসকল সকলোৱে ভালে আছে সুস্থ আছে তাৰ কামনা কৰি আজিৰ বাবে ইমানে সামৰিছোঁ মই জামাল উদ্দিন মা কোয়েল বাট এণ্ড